নমস্কাৰ বন্ধুসকল, আজি মই লৈ আহিছোঁ অসম টেট পৰীক্ষাৰ বাবে কিছুমান প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ যিটো অসমীয়া বিষয়টোৰ লগত জড়িত। অসমীয়া বিষয়টো নিশ্চয় বহুত ইম্পৰ্টেণ্ট, কিয়নো আমি অসমতে থাকিও কিন্তু অসমীয়া বিষয় নাজানো। আহকচোন প্ৰশ্নবোৰ ষ্টাৰ্ট কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? ইয়াৰ ভিতৰত চাওক, 4টা অপশ্যন দিয়া হৈছে। 1 নম্বৰ অপশ্যন হৈছে মোৰ সত্য অন্বেষণ, খ হৈছে বেজবৰুৱা, গ হৈছে মোৰ জীৱন সোঁৱৰণ আৰু ঘ হৈছে লাইমলাইট। ইয়াৰ ভিতৰত মন কৰিব লগা কথা, ইয়াতো শুদ্ধটো হৈছে আপোনাৰ মোৰ জীৱন সোঁৱৰণ, কিন্তু মোৰ সত্য অন্বেষণ হৈছে মহাত্মা গান্ধীৰ জীৱনী। যদি আপোনাৰ মনত ৰাখিব, কনফিউজন নহ'ব। মোৰ জীৱন সোঁৱৰণ হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ আৰু মোৰ সত্য অন্বেষণ হৈছে মহাত্মা গান্ধীৰ। আহকচোন নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? চাওকচোন, অপশ্যনবোৰ হৈছে ক নম্বৰ হেমকোষ, খ হৈছে বহল ব্যাকৰণ, গ হৈছে আছাম বুৰঞ্জী আৰু ঘ হৈছে মৃত্যুঞ্জয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আছাম বুৰঞ্জী। আহকচোন পুনৰ 3 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। প্ৰথম শিশু উপন্যাসখনৰ নাম কি? অপশ্যনবোৰ হৈছে ক নম্বৰ দীনবন্ধু, খ হৈছে পাতালপুৰী, গ হৈছে ল'ৰা বন্ধু, ঘ হৈছে দানৱ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে পাতালপুৰী। যদি আপোনাৰ কিবা কনফিউজন থাকে তেনেহ'লে আপোনালোকে মোক কমেণ্টত সুধিব পাৰে। আহকচোন নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 4 নম্বৰ ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয়? ক হৈছে আনন্দৰাম আগৰৱালা, খ হৈছে যতীন্দ্ৰনাথ দুৱৰা, গ ৰঘুনাথ চৌধুৰী আৰু ঘ হৈছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আনন্দৰাম আগৰৱালা। এইটো মনত ৰাখিবলগীয়া কথা, আনন্দৰাম আগৰৱালাক ভাঙনি কোঁৱৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নামঘোষাৰ ৰচক কোন? ইয়াতে মই এটা কথা ক'ব বিচাৰিছোঁ, মই ইয়াৰ আগৰ ভিডিঅ'টো আপলোড কৰিছোঁ। নামঘোষা আৰু কীৰ্তন ঘোষা। কীৰ্তন পুথি কোনে আৱিষ্কাৰ কৰিছিল? কীৰ্তন পুথি কোনে লিখিছিল? এইটো হৈছে শংকৰদেৱ আৰু নামঘোষা হৈছে মাধৱদেৱ। এইটো মনত ৰাখিব, নাম মাধৱদেৱ আৰু কীৰ্তন হৈছে শংকৰদেৱৰ। এই দুটাৰ মাজত আপোনালোকে ভুল নকৰিব, বহুতে এইটো প্ৰশ্ন ভুল কৰে, গতিকে এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক কোন? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। কটো হৈছে শংকৰদেৱ, খ দিলীপ বৰা, গ ৰীতা চৌধুৰী, ঘ ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈ মিৰি জীয়ৰীৰ ৰচক আৰু এওঁক এই উপন্যাসখনৰ বাবে উপন্যাস সম্ৰাট বুলিও কোৱা হৈছিল, গতিকে এইটো মনত ৰাখিব। আহকচোন নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যনবোৰ চাই লওকচোন। ক হৈছে লক্ষ্মীনাথ বেজবৰুৱা, খ হৈছে ৰমাকান্ত চৌধুৰী, গ হৈছে চন্দ্ৰকুমাৰ আগৰৱালা আৰু ঘ হৈছে হৰগোবিন্দ শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো মনত ৰাখিব, চন্দ্ৰকুমাৰ আগৰৱালা। তেওঁ জোনাকীৰ প্ৰথম সম্পাদক আছিল। আগৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 8 নম্বৰ হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থৰ ৰচক কোন আছিল? হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থৰ ৰচক আছিল, অপশ্যনবোৰ চাওঁচোন। লক্ষীধৰ শৰ্মা, খ হৈছে ৰাম সৰস্বতী, গ হৈছে অনন্ত কন্দলী, ঘ হৈছে সুকুমাৰ বৰকাইত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সুকুমাৰ বৰকাইত। এইটো মনত ৰাখিব লাগিব, কিয়নো এইটো বহুত প্ৰয়োজনীয় প্ৰশ্ন। এইটো মই যিখিনি লৈ আহিছোঁ আপোনালোকে ভালকৈ মুখস্থ কৰি ল'ব। এইবোৰ কুৱেশ্যন হৈছে শিলভদ্ৰ কোন ব্যক্তিৰ ছদ্ম নাম? অপশ্যনবোৰ হৈছে কুমুদ হাজৰিকা, ৰেৱতী মোহন দত্ত চৌধুৰী, ভৱানন্দ দত্ত, সত্যনাথ বৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী। গ্ৰন্থকাৰক অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কোৱা হয়? ইয়াৰ অপশ্যনবোৰ হৈছে যতীন্দ্ৰনাথ দুৱৰা, খ হৈছে ৰজনীকান্ত বৰদলৈ, গ হৈছে ৰঞ্জু হাজৰিকা আৰু ঘ হৈছে অজয় প্ৰীতম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰজনীকান্ত বৰদলৈ। এইটো মনত ৰাখিব আপোনালোকে। তো যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব।
আৰু যদি কিবা প্ৰশ্ন হয় তেনেহ'লে আপোনালোকে মোক কমেণ্টত সুধিব পাৰে, মই নিশ্চয় তাৰ উত্তৰ দিম। ধন্যবাদ।